হেল্ল' গাইজ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ। আজি পুনৰ এটি বায়'গ্ৰাফী ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। বলক তেনেহ'লে আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি আপোনালোকৰ মাজলৈ ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা এখনি সুন্দৰ ধাৰাবাহিক আদৰৰ আচুৰ আৰু এই আদৰৰ আচুৰৰ ডাঙৰ বোৱাৰী অন্তৰাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয় এই বিষয়ে আজি এই ভিডিঅ'টোত জনাম। অন্তৰাৰ আচল নাম কি, তেওঁৰ আচল পৰিচয় কি, তেওঁৰ ঘৰ ক'ত, এই সকলোখিনি জনাম এই ভিডিঅ'টোত। বন্ধু বান্ধৱীসকল, অন্তৰাৰ আচল নাম হৈছে শ্ৰাৱন্তী শৰ্মা। শ্ৰাৱন্তী শৰ্মাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্ম তাৰিখ হৈছে 13 ডিচেম্বৰ। তেওঁৰ জন্মস্থান হৈছে গুৱাহাটী আৰু বৰ্তমান তেওঁ গুৱাহাটীতে থাকে আৰু তেওঁ দেউতাকৰ আচল ঘৰ হৈছে নলবাৰী। তেওঁ পৰিয়ালত 3জন সদস্য, মাক, দেউতাক আৰু তেওঁ। তেখেতৰ পিতৃৰ নাম হৈছে গৌতম কুমাৰ শৰ্মা আৰু মাতৃৰ নাম হৈছে কৃষ্ণা গোস্বামী। এইবাৰ আহিছোঁ তেওঁ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতাৰ বিষয়ে জনাবলৈ। তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ছেইণ্ট মেৰিজ ইংলিছ হাইস্কুল গুৱাহাটীৰ পৰা আৰু তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল দিল্লীৰ অক্সফৰ্ড পাব্লিক স্কুলৰ পৰা। অভিনেত্ৰী শ্ৰাৱন্তী শৰ্মাৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে ইছু, ইছা, মুন আদি আৰু তেওঁক বন্ধুবৰ্গই সকলোৱে মুন বুলিয়েই চিনি পায়। অভিনেত্ৰী শ্ৰাৱন্তী শৰ্মাই পোনপ্ৰথমে কেমেৰাৰ আগত অভিনয় কৰিছিল কলকাতাৰ পৰা। তেওঁ কলকাতাত থাকি উগু নামৰ শ্বৰ্ট ফিল্ম এখনত পোনপ্ৰথমে কেমেৰাৰ সন্মুখত অভিনয় কৰিছিল। তাৰপিছত তেওঁ কলকাতাত বহুকেইটা প্ৰজেক্ট অৰ্থাৎ বহুকেইখন চিৰিয়েলতো অভিনয় কৰিছে আৰু তেওঁ কলকাতাত থাকিয়ে প্ৰিণ্ট মডেলিং তেওঁ কৰিছিল। তেওঁ অসমৰ কেইবাটাও জনপ্ৰিয় অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে আৰু লগতে অসমৰ এখনি জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত ইংলিছ মেম হিচাপে দৰ্শকৰ মন জয় কৰিছিল তেওঁ অভিনয়ৰ জৰিয়তে। তেওঁ সকলোৱে পোনপ্ৰথমে ইংলিছ মেম বুলি চিনি পাইছিল আৰু বৰ্তমান তেওঁ আদৰৰ আচুৰত অন্তৰাৰ চৰিত্ৰত খুব সুন্দৰকৈ অভিনয় কৰি আছে। অভিনেত্ৰী শ্ৰাৱন্তী শৰ্মাৰ হাইট হৈছে 5.6 আৰু ৱেইট হৈছে 47। বন্ধু বান্ধৱীসকল, অভিনেত্ৰীগৰাকীৰ বিষয়ে জানি আপোনালোকৰ কেনেকুৱা লাগিল? নিশ্চয় ভাল লাগিল। তেওঁৰ অভিনয় চাই আপোনালোকে কোনে কোনে ভাল পায় নিশ্চয় এটি সুন্দৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব, লগতে বন্ধুবৰ্গৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নাই কৰা এনেধৰণৰ সুন্দৰ সুন্দৰ বায়'গ্ৰাফীৰ লগতে অসমৰ চেলিব্ৰিটি জগতৰ সকলো খবৰ পাবলৈ আমাৰ এই চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে।